তো হেল্ল' গাইজ, তো কি খবৰ? আশা কৰোঁ চবে ভালে আছে। তো আজি আহিছোঁ আকৌ এটা নতুন ব্লগ লৈ। তো বৰ্তমান সময় হ'ল কেইটা বাজিল? আজি 9:30 বাজিল। তো আজি বতৰটো খুব ধুনীয়া, বৰষুণ দি আছে। তো বৰষুণৰ বতৰৰ বহুত ভাল পাওঁ মই। আপোনালোকে বা কেনেকুৱা পায়? তো আজি আমাৰ যি B.edৰ প্ৰেক্টিচ টিচিং আছে, তো প্ৰেক্টিচ টিচিঙৰ আজি 1 মাহ সম্পূৰ্ণ হ'ব। 1 মাহৰ কাৰণে আমাক পঠিয়াইছিল। তো আজি কমপ্লিট হ'ব 1 মাহ। তো তাৰ কাৰণে আজি এটা বিদায়ী সভা ৰখা হৈছে আমাৰ স্কুলত। তো আপোনালোকে চাব পাৰিব। তো বৰ্তমান মই ওলাই আছোঁ। তো ওলাই হোৱাৰ পিছত আপোনালোকক লৈ যাম দেখুৱাবলৈ কি হয় প্ৰগ্ৰাম আজি আমাৰ স্কুলত। আৰু এইখন ফেনখন মোৰ 1500 টকা দি কিনি আনিছোঁ। কেনেকৈ ঘূৰি আছে, ইমান লাহে লাহে ঘূৰি আছে। তো আচলতে ইয়াৰ কাৰণটো হৈছে কি, আজি মানে ভল্টেজটো কম আহি আছে, সেইকাৰণে লাহে লাহে ঘূৰি আছে। তো বাকী ফেনখন ভালে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক বন্ধুসকল, আজিৰ বতৰটো কি ধুনীয়া। চাৰিওফালে মেঘ আৰু সেউজীয়া কম্বাইনেশ্যনটো খুব ধুনীয়া লাগে। আৰু এনেকুৱা বতৰত আচলতে ট্ৰেভেল কৰি বা ৰাইডিং কৰি বহুত ভাল লাগে। মোৰ আশা আছে ভৱিষ্যতে যদি কিবা এটা কৰিব পাৰোঁ, তো এনেকুৱা বতৰত সঁচাকৈ ৰাইডিং কৰিম। আৰু যদি আপোনালোকৰ আশীৰ্বাদ থাকে তেনেহ'লে নিশ্চয় এদিন সফল হ'ব। চাওক, এয়া মোৰ ৰুমৰ পিছফালে। তো গাইজ, মোৰ ওলা হৈ গ'ল। তো এতিয়া খিৰিকী দুখন বন্ধ কৰিব লগা আছে। বাৰু মোৰতো আৰু বেলকনি নাই যে বেলকনিৰ পৰা মই এনেহেন বৰষুণৰ দিনটো উপভোগ কৰিম, এনজয় কৰিম। মোৰ এই খিৰিকীখনেই আছে আৰু ইয়াৰ পৰাই মাজে মাজে এই বতৰৰ যি আমেজ তাক লৈ থাকোঁ। তো ইয়াৰ পিছতে আপোনালোকে মোৰ লগত যাব পাৰিব মোৰ স্কুলখনলৈ আৰু আজি প্ৰগ্ৰামৰ বিষয়ে চাব পাৰিব। তো এয়া মই সম্পূৰ্ণ ৰেডি। এতিয়া বাৰু বেগখন ল'ম। আজি বাৰু লেচন প্লেন লিখিব লগা আছিল, কিন্তু লেচন প্লেন লিখা নহ'ল। আজি উঠাতে অলপ দেৰি হ'ল। তো তেতিয়াহ'লে বলক। তো মই এতিয়া ওলাই ল'লোঁ ৰুমৰ পৰা আৰু এতিয়া যাই আছোঁ লাহে লাহে। আৰু এতিয়া যাম স্কুললৈ। তো এয়া আহিলোঁ ওলাই আৰু এতিয়া যাম স্কুললৈ। আৰু বৰ্তমান ৰ'দে দিল, অলপ আগত বৰষুণো আছিল। বঙাইগাঁৱত এইটো প্ৰায় দেখা পোৱা যায়, কোনোবা ঠাইত বৰষুণ পৰি থাকে আৰু কোনোবা ঠাইত ৰ'দ দি থাকে। খুব প্ৰায় দেখা পোৱা যায় এইটো। তো গাইজ, এনেদৰে আহি পালোঁ। এখন স্কুললৈ যাই আছোঁ খোজকাঢ়ি। বাকী চুলিবিলাকো দীঘল হৈছে, কাটিব লগা হৈছে। এইকেইদিন সময় পোৱা নাই, সেইকাৰণে কাটিব পৰা নাই। তো এতিয়া স্কুললৈ যাম। তো গাইজ, আজি শনিবাৰ আছিল, তো হাফ ডে ক্লাছ আছিল। তো ক্লাছৰ পিছত গোটেইখিনি ছাত্ৰ ছাত্ৰী লগতে আমাৰ এজন ছাৰো আছে, তাতে বল কৰি আছে, মানে খেলাই আছে একেলগে চবে মিলি। আৰু বাকীখিনিয়ে এনে আমাৰ ফেকাল্টিৰ ষ্টাফখিনিয়ে উপভোগ কৰি চাই আছে আৰু। তো বহুত ভাল লাগিল। এই 1 মাহৰ যি আমাৰ প্ৰেক্টিচ টিচিং আছিল, আমি খুবেই আনন্দিত হৈছোঁ। আৰু লগতে বেয়াও লাগিল যেনিবা ষ্টুডেণ্টখিনিক এৰি আহিলোঁ। 1 মাহ হ'ল। তো হাজাৰেই হওক, যিমানে ভালো লাগে তথাপিও আমাৰ তাৰ মাজতে বেয়াও লাগে আৰু। তো এইকেইদিনৰ যি প্ৰেক্টিচ টিচিং, তাতে ষ্টুডেণ্টখিনিয়ে ভালকৈ চবে সহযোগ কৰিল আমাৰ লগত। গোটেইখিনি যিখিনি শিকালোঁ
তেওঁলোকে হয়তো বা বুজি পাইছে যি শিকালোঁ। তো তাৰ পৰা আমিও কিছু শিকিলোঁ, তেওঁলোককো কিছু শিকালোঁ। আশা কৰোঁ তেওঁলোকে ডাঙৰ মানুহ ভাল হওক, আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু আগন্তুক দিনত তেওঁলোকে উজ্বলি উঠক একোজন সুনাগৰিক হিচাপে, একোজন সফল ব্যক্তি হিচাপে। আৰু আমাৰ নৱনীতা বাইদেৱে কেনেকুৱা লাগিল এইকেইদিন ক্লাছ কৰি? ভাল লাগিছে? তেওঁলোকে গোটেইখিনিয়ে কৈছে ভাল পাওঁ বুলি ক্লাছ কৰি। আৰু আমাৰ যতীন বাইদা ওচৰত আছে। তাৰপিছতে আমাৰ বিদায় উপলক্ষে কিছু ষ্টাফৰ লগত আমাৰ B.ed কলেজৰ যি 1 মাহৰ প্ৰেক্টিচ ছেচিং আছিল আজি সম্পূৰ্ণ হ'ল। তো বহুত ভালে লাগিল ক্লাছ কৰি। আজি অন্তিম দিন আছিল। আমাৰ এই জ্যোতি মইদা আছে, কি ক'ব এক্সপিৰিয়েঞ্চ কেনেকুৱা? এক্সপিৰিয়েঞ্চ ঠিকে আছে, ভালে। আৰু প্ৰিয়া কি ক'ব এক্সপিৰিয়েঞ্চ? বঢ়িয়া। আৰু আমাৰ চিনিয়ৰ আছে ইয়াতে, কি ক'ব? নমস্কাৰ। নমস্কাৰ। কেনেকুৱা চকলেট লৈ লওঁ। আচ্ছা, আমাৰ এই জ্যোতি ভাই চকলেট ডিষ্ট্ৰিবিউটৰ। কিয় লাজ কৰা নেকি? তো এইখিনি আমাৰ গোটেইখিনি কলিগছ। তো বিদায় উপলক্ষে গোটেইখিনি আমি লগ হৈ কেনে ছাৰ বাইদেউৰ লগতো ফটো উঠিলোঁ। তাৰপিছত আৰু কিছু লঘু আহাৰ ব্যৱস্থা কৰিছিলোঁ, সেইখিনি খোৱা হোৱাৰ পিছত আমি ফটোখিনি উঠিলোঁ। ফটো উঠি কেনে তো গোটেইখিনি আমি তো এনেদৰে ফটো উঠা হোৱাৰ পিছত লগৰকেইটাই বোলে ৰেষ্টুৰেণ্টত খাব যাব বোলে। তো মোকো লগ ধৰিল, তো ময়ো তেওঁলোকৰ লগত আহিলোঁ। তো ইয়াতে কিছু খানা খাই কেনে গোটেইখিনি ঘৰলৈ বুলি আহিলোঁ। আৰু মোৰ যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। থেংক ইউ। বাই।